What's up everybody, this is Montu and welcome back to the channel Montu's Vlog. So পুনৰবাৰ আপোনাৰ Montu's Vlog লৈ স্বাগতম জনাইছোঁ। আজি আৰু নতুন ব্লগ এটা লৈ আহিছোঁ। আৰু ব্লগটো মানে কেনেকুৱা ধৰণৰ মানে আজি মোৰ লগৰ এটাৰ পৰা ৰাজদীপ নাথ ইনষ্টাগ্ৰামত ফ'ল' কৰিব পাৰে। ইয়াতে লিংকটো মই দি দিম বাৰু। আৰু ইয়াত নিদিওঁ ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে চেক কৰি ল'ব পাৰে। এজ এ গুড ফটোগ্ৰাফাৰ হয়। আৰু পিছত তাৰ পৰা এটা একশ্যন গেম এটা লৈ আহিছোঁ। চ' ৰিভিউ কৰিম বুলি ভাবিছোঁ তাকে। আৰু মই এটা নতুনকৈ একশ্যন গেম এটা লোৱাৰ কথা ভাবি আছোঁ। আৰু যদি কেমেৰাটো চাই ভাল লাগে বা ফটো কোৱালিটি বা ভিডিঅ' কোৱালিটি কেনেকুৱা ধৰণৰ হয়, যদি ভাল লাগে চ' তেতিয়া আপোনালোকৰ আগতো ক'ম। আৰু যদি ভাল লাগে সেই কেমেৰাটো মই পাৰচেছ কৰিম। আৰু পাৰচেছ কৰাৰ পিছত যাতে ব্লগবোৰ আৰু সুন্দৰ হয় তাৰে আশাৰে মানে এতিয়া কেমেৰাটো ৰিভিউ কৰিবলৈ ওলাইছোঁ। চ' কেনেকুৱা লাগে ফাৰ্ষ্ট টাইমৰ কাৰণে ৰিভিউ ভিডিঅ' বনাই আছোঁ। চ' যদি ভাল লাগে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। কেমেৰাটো কি হয় সেইটো মই নামটো কোৱা নাছিলোঁ। চ' কেমেৰাটো হৈছে নইজ বুলি এটা কোম্পানী হয়। নইজ প্লে ব্লগ এডিশ্যন। ব্লগ এডিশ্যনটো নহয়, তাৰ আৰু এটা এডিশ্যন আছে, সেই এডিশ্যনটোৱে হয়। সেইটো এডিশ্যন কি হয় চ' তাকে দেখুৱাব বিচাৰিছোঁ। চ' মই এতিয়ালৈকে চোৱা নাই ভালকৈ কেমেৰাটো খুচৰি চাই পিনে আপোনালোকৰ লগত ক'বলৈ যত্ন কৰিম। আৰু তাৰে পাৰিলে এটা শ্বট ল'ম। আৰু আজি বতৰটো বৰষুণ দি আছে। চ' যদি পাৰোঁ অলপ ব্লগিং কৰিবলৈ চেষ্টা কৰিম। আৰু কেমেৰাটোত আৰু এটা কথা, কেমেৰাটোত এক্সটাৰ্নেল মাইক ইনপুট কৰিব নোৱাৰে। চ' ইনবিল্ট মাইক আছে তাতে, সেইটোৰ পৰাই যিখিনি কেপচাৰ কৰিব বাকীখিনি যদি আপোনালোকে তাতকৈ ফাৰ্ডাৰ বিচাৰে তো ৱাইফাই কানেক্ট কৰি আপোনালোকে মোবাইলত ভইচটো ৰেকৰ্ড কৰি আপোনালোকে আপলোড কৰিব পাৰে ভিডিঅ'টো। চ' তেনেকুৱাকৈ কৰিব পাৰে। মানে বাজেটটো কমতো, চ' ইনবিল্ট মাইকে এক্সটাৰ্নেল মাইক লগোৱা কোনো ধৰণৰ সুবিধা নাই। আৰু তাতকৈ এটা ব্লগ এডিশ্যন আছে। চ' মই সেইটো কথাই ভাবি আছিলোঁ, সেইটো যদি ল'ব পাৰোঁ আৰু বেটাৰ হয়। চ' সেইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। চ' ভিডিঅ'টো চাওক আগলৈ। চ' গাইজ কেমেৰাটো হৈছে এইটোৱেই যোনটো কথা কৈছিলোঁ মই। চ' ৰাজদীপ থেংক ইউ কেমেৰাটো দিয়াৰ বাবে ৰিভিউ কৰিবৰ কাৰণে। ফাৰ্ষ্ট অফ অল কেমেৰাটো দুটা ইয়াত মেমৰি লগাব পাৰে আপোনালোকে, মেমৰিৰ কাৰণে দিয়া আছে জেগা। আৰু এইটো এক্সটাৰ্নেল মাইকৰ কাৰণে HDMI ইনপুট দিয়া আছে। এইটো পটককৈ বিচাৰি পাবলৈ টান ইয়াৰ মাইকটো, অকণমান বিচাৰিলে পোৱা যায়। আৰু এইফালে দিয়া আছে চাৰ্জাৰ কাৰণে। আৰু মই যোনটো কথা কৈছিলোঁ ইনবিল্ট মাইক বুলি, এইটো ইনবিল্ট মাইক হৈছে এইটো আপোনালোকে দেখিবলৈ পাইছে। আৰু কেমেৰাটো হৈছে 16 মেগাপিক্সেলৰ। আৰু এইফালে পাৱাৰ বাটন দিয়া আছে। আৰু এইফালে ভলিউম আপ এণ্ড ডাউন। চ' ইয়াত ছেটিঙৰ কাম কৰিলেও চ' ইয়াতে কাম কৰিব লাগে, আপ এণ্ড ডাউন। আৰু এইটো হৈছে ইনবিল্ট স্পীকাৰ। অ'কে, তাৰপিছত ওপৰৰ ফালে দিয়া আছে অ'কে বাটন, মানে যিকোনো আপুনি ৰেকৰ্ড কৰিবৰ কাৰণে মানে অ'কে চিলেক্ট কৰিবৰ কাৰণে এই বাটনটো দিয়া আছে। এই বাটনটো ইউজ কৰিব লাগে। আৰু এইটো হৈছে কেমেৰা লেন্সখন। আৰু এইটোৰ নামটো হৈছে নইজ প্লে। চ' আপোনালোকক অন কৰি দেখুৱাম এতিয়া বস্তুটো। অন কৰিবৰ কাৰণে এইটো পাৱাৰ বাটন দিয়া আছে। এইটো অলপ দেৰি হেঁচি থ'লে এইটো অন হৈ যায়। চ' এইটো নইজ প্লে। চ' ইয়াত এতিয়া আপোনালোকে দেখিবলৈ পাব এইটো বেক যোনটো পাৱাৰ বাটন আছিলে, এইটো পাৱাৰ বাটন প্ৰেছ কৰাৰ লগে লগে এইটো আপোনাৰ মোড চেঞ্জ হ'ব। এইটো আপোনাৰ ভিডিঅ' মোড। এইটো যদি আপোনালোকে ভিডিঅ'টো এতিয়ালৈকে কিবা ৰেকৰ্ডিং কৰিছে তো ৰেকৰ্ডিং লিষ্টখন ইয়াত দেখাব। আৰু এইটো হৈছে ছেটিং মোড যোৱাৰ লগে লগে ওপৰৰ ফালে এইটো অ'কে বাটন আছে। অ'কে বাটনটো ক্লিক কৰিব লাগিব। অ'কে বাটন ক্লিক কৰাৰ লগে লগে ইয়াত আপোনালোকে দেখিবলৈ পাব যেনেকৈ ভিডিঅ' ৰিজলিউশ্যন দিয়া আছে। ভিডিঅ' ৰিজলিউশ্যনটো আপোনালোকে এনেকৈ বঢ়াই ল'ব পাৰে। এইটো 1080 আছে, 720 120 FPS। এইটো 1080 30 FPS আছে, 1080 60 FPS, 720 120 FPS, 720 60 FPS। চ' এনেকুৱা ধৰণে আপোনালোকে ছেটিং কৰি ল'ব পাৰে। তাৰপিছত আছে ৰেকৰ্ডিং চাউণ্ডটো ইনবিল্ট মাইকটোৱে আছে, টাইম লেপছ কৰিব পাৰে।
লুপ ৰেকৰ্ডিং শ্ল' কৰিব পাৰি ফটো ৰেজলিউশ্যন 16 মেগাপিক্সেল আৰু টাইম অটো ডেট মাৰ্ক এইবোৰ আপোনালোকে দেখিব পাৰে এটচেট্ৰা ডেট টাইম ফৰ্মেট ৰিচেট ফেক্টৰী ছেটিং ফাৰ্মৱেৰ ভাৰ্চন ইত্যাদি কৰিব পাৰে আৰু আকৌ ইফালে লাষ্টত গৈ প্ৰেছ টু এক্সিট অ'কে চ' এইখিনিয়ে ফাংচন আছিলে আৰু কেমেৰাটো ৱাইড এংগল পাব ৱাইড এংগলটো আপোনালোকক বাহিৰত দেখুৱাবলৈ চেষ্টা কৰিম যদি বাইক লৈ মই ওলাই যাওঁ এতিয়া 120 ডিগ্ৰী ৱাইড এংগলত আপোনালোকে ভিডিঅ' শ্বুট কৰিব পাৰে চ' ইমানখিনি আছিলে এইটো গোটেই কেমেৰাটো চ' আকৌ এইফালে টাৰ্ণ অফ চ' গাইজ ভিডিঅ'টো নিশ্চয় চালে কেনেকুৱা পালে জনাব কেমেৰাটো কেনেকুৱা যদি আপোনালোকৰ মতে যদি ভাল হয় চ' মোক ছাজেষ্ট কৰিব কিনিবৰ কাৰণে ভাল হ'লে ভাল বেয়া হ'লে বেয়া বুলি ডাইৰেক্ট কৰিব আৰু যদি বেয়া হয় তেতিয়া বেলেগ এটা ভাবিব লাগিব বেলেগ নতুন এটা কিনিবৰ কাৰণে আৰু যদি এইটোৱে ভাল বা কোৱালিটিটো বাৰু এতিয়ালৈকে দেখা নাই কোৱালিটিটো দেখুৱাম যদি কোৱালিটিটো ভাল হয় তেতিয়া আপোনালোকে মই এইটোৱে কিনিম বুলি ভাবিছোঁ আৰু যদি ইয়াতকৈ আপগ্ৰেডেবল GoProলৈকে যোৱা নাই বাৰু তাতকৈ ল' লেভেলৰ মানে 10,000ৰ ভিতৰত আৰু যদি ভাল হয় তেতিয়া কিনিব পাৰি চ' যদি আগলৈ কিনা হয় তেতিয়া আৰু ভাল ব্লগ পাই থাকিব বুলি আশা কৰিলোঁ চ' এতিয়া ফুটেজখিনি চাওক গাইজ আৰু কেমেৰা অনাৰ ৰাজদীপ নাথ থেংক ইউ ভেৰি মাছ কেমেৰাটো দিয়াৰ বাবে বহুত ভাল লাগিল চ' মই ভাবি আছিলোঁ এনেকুৱা ধৰণৰ এটা ভিডিঅ' বনাম বুলি কিন্তু কেমেৰাটো মই বেটাৰ পোৱা নাছিলোঁ চ' এতিয়া কেমেৰাটো ভাল লাগিল চ' ব্লগটো বনায়ো ভাল লাগিল আৰু নিশ্চয় আপোনালোকে শ্বৰ্টকেইটা চাই বহুত বুলি নকওঁ ভাল পালে নিশ্চয় আৰু ভইচ কোৱালিটিটোৰ কথা কৈছোঁৱেই মই আৰু মানে কেমেৰাটোতে ইনবিল্ট মাইক আছে সেই মাইকটোৰ পৰাই মানে যিখিনি কেপচাৰ কৰিব পাৰে আৰু বাকীখিনি মানে বেলেগকৈ আপুনি আকৌ আৰু মানে কষ্ট কৰিব লাগিব যদি আপোনাৰ মোবাইলৰ পৰা ৱাইফাই কানেক্ট কৰোঁ বুলি ভাবে তেতিয়া সেনেকৈ হ'ব আৰু বাকী কেমেৰাটো এনে ফুটেজখিনি ভাল পালে চাগে আৰু মই 1080 মেগাপিক্সেলত কৰা নাছিলোঁ চ' মই কৰিছিলোঁ 720p 120 fps কৰিছিলোঁ চ' সেইখিনি ফুটেজখিনি চাইও ভাল পালে চাগে চ' ভিডিঅ'টো ইমানেই আছিল থেংক ইউ যদি ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু যদি কেমেৰাটো ভাল বুলি আপোনালোকে ভাবে মটো ব্লগিঙৰ কাৰণে তো ছাজেষ্ট কৰিব মই সেইটোৱে কিনিম থেংক ইউ